ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ ভালনে? মই নিবেদিতা কিটচেন এণ্ড ব্লগৰ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আহিছোঁ বৈশিষ্ট্য মন্দিৰত। আৰু বৈশিষ্ট্য মন্দিৰত এওঁ ফ্ৰেণ্ড এজনৰ বিয়া হৈছে। তাৰমানে তেওঁ বৈশিষ্ট্য মন্দিৰত বিয়াখন পাতিছে আৰু বিয়াখন আছিলে মাৰ্চৰ 9 তাৰিখে আৰু ৰিচিপশ্যন আছিলে মাৰ্চৰ 11 তাৰিখে। মোৰ ভিডিঅ'টো দিয়াত অলপ দেৰি হৈ গৈছে। আৰু বৈশিষ্ট্য মন্দিৰ আমাৰ ঘৰৰ ওচৰতে হয়, সেইকাৰণে আমিও বিয়াখনলৈ আহিছিলোঁ। আৰু অলপকৈ যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সেইখিনিকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণৰূপে চাব। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এতিয়া ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে বৈশিষ্ট্য মন্দিৰ আৰু বৈশিষ্ট্য মন্দিৰৰ এইটো গণেশ মন্দিৰ হয়। আজি কেইবাখনো বিয়া আছিলে ইয়াত, তাতে বিয়াখন চলি আছে আৰু বিয়াখন অলৰেডি চলিয়ে আছিলে। মোৰ অলপ যোৱাত দেৰি হৈ গৈছিলে, তাৰে মই অলপ ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ, চাওকচোন। এইহাল হৈছে দৰা কইনা। দৰা হৈছে প্ৰশান্ত বৰা আৰু তেখেতক এনে পাপু বুলি মাতে, আৰু কইনা হৈছে পম্পী ডেকা। আৰু বৈশিষ্ট্য মন্দিৰতে বহুত বামুণ থাকে, তাৰে 2-3জন বামুণে পূজা কৰিছে, বিয়াখন পাতি দিছে। এয়া যিখিনি নিয়ম আছে সকলোখিনি কৰিছে। মই আগৰ নিয়মখিনি দেখাব নোৱাৰিলোঁ কাৰণ কিয় মোৰ যোৱাত অলপ দেৰি হৈ গৈছিলে। এয়া নিয়মখিনি কৰি আছে, বামুণে মন্ত্ৰ মাতি আছে, এজনে থিয় হৈ এজনে বহি এনেকৈ বিয়া কৰে। আৰু এনেকৈ বিয়া চাই বা দেখি খুব ভাল লাগে। বিয়াখন সম্পূৰ্ণ হৈ গৈছে, এতিয়া সেৱা কৰিছে, সেয়ে বামুণে মন্ত্ৰ মাতি আছে। আৰু এই তললৈ গৈছেগৈ, তলত মেইন গণেশ মন্দিৰটো আছে, একদম শিলত এনেকৈ পাথৰত গণেশ মন্দিৰ আছে, তাত সেৱা কৰিব দিছে। তাৰ পৰা এনেকৈ সেৱা কৰি ওলাই আহিছে। আৰু এতিয়া হৈছে ফটো ছেশ্যন, ফটো উঠাইছে অলপ। সেইটো প্ৰত্যেক বিয়াতে হয়েই। আৰু এয়া হৈছে দৰাৰ ভনীয়েক। আৰু এয়া হৈছে দৰাৰ ভাগিনীয়েক, এজনীয়ে ভাগিনীয়েক আৰু ভনীয়েকো এজনীয়ে হয়। তেখেতলোকৰ 2টা ল'ৰা, এজনী ছোৱালী। আৰু সকলোখিনি নিয়ম নীতি শেষ হোৱাৰ পিছত শেষত প্ৰসাদ বিতৰণ কৰিছে। প্ৰসাদ তেওঁলোকে ঘৰৰ পৰাই লৈ গৈছিলে, এনেকৈ বুট মগু তিয়াই ফল মূল কাটি তাত খালি নৈবেদ্যখন আগবঢ়াই দিছিলে। আৰু এই দেখিছে নহয় বান্দৰ, আপোনালোকক মই দেখুওৱা নহ'ল, মই এনেকৈ প্ৰসাদ খাই আছোঁ, বান্দৰে মোৰ মেখেলাখন ধৰি এনেকৈ টানি আছে। সেইটো ভিডিঅ' মোৰ মোবাইলটো তেতিয়া অফ হৈ আছিলে যে মই দেখুওৱা নহ'ল। আৰু তেওঁলোকক প্ৰসাদ লাগে, ওচৰতে দিছোঁ, দেখিছে মানুহৰ মাজত তেনেকৈ প্ৰসাদ খাই আছে, ইমান ধুনীয়াকৈ, চাওকচোন। আৰু কাকো একো ডিষ্টাৰ্ব নিদিয়ে, মানে মানুহৰ মাজে মাজে গৈ প্ৰসাদ খুজি খোৱা নিচিনা খাইছে তেহেঁতে। আৰু উপায়ো নাই, বান্দৰবিলাকতো ভোক লাগে, আমি নিদিলে সিহঁতে খাব ক'ৰ পৰা। আৰু ইয়াত বগা চাৰ্ট পিন্ধাজন হৈছে মোৰ মিষ্টাৰ, আৰু ইফালৰজন হৈছে দৰাৰ বন্ধু। আৰু শেষত ঘৰৰ পৰা চাহ বনাই লৈ গৈছিলে, এজন হৈছে দৰাৰ ভায়েক।
আৰু মন্দিৰত যিখিনি মানুহ গৈছিলে তেওঁলোকক ভাতৰ কাৰণে মন্দিৰতে যি হোটেল আছিলে হোটেল এখনতে এনেকৈ ঠিক কৰি দিছিলে। সেই মানুহখিনি হোটেলতে ভাত মানে ৰিচিপশ্যনৰ নিচিনা হোটেলতে ভাত খাইছিলে। আৰু এইখিনি হৈছে ৰিচিপশ্যনৰ দিনাখন হয়, মই ভিডিঅ' কৰা নহ'ল, মই ফটোখিনিক এনেকৈ লগাই দিছোঁ।